এক্সাম বহুত ভাল লাগিছে আৰু মোৰ বিলিভে হোৱা নাই এতিয়ালৈকে মই যে মই এই ৰেংকটো পাইছোঁ বহুত সুখী মই বহুত ছেটিছফাইড প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলে? প্ৰিপেৰেশ্যন মই কোচিং লৈছিলোঁ বাট মোৰ ছেল্ফ ষ্টাডি বেছি ফ'কাছ আছিল ত' মই ঘৰৰ পৰাই মই এনেকেই কৰিছিলোঁ কোচিং ক'ত কৰিছিলে? মই এছ পি এম পৰা লৈছিলোঁ কোচিং মই অফলাইন আছিল চৰি অনলাইন আছিল আৰু কি ক'ব? আৰু এইটো ক'ব বিচাৰিম যে হাৰ্ড ৱৰ্ক কৰিলে অভিয়াছলি হয় ত' যোনে যোনে ভাবিছে এইটো এক্সামটো দিব ত' মই এইটো ক'ম যে হাৰ্ড ৱৰ্ক কৰক আৰু অভিয়াছলি ছাকচেছফুল হ'ব মোৰ হবি মই তেনেকুৱা একো নাই মই চাইক্লিং কৰি ভাল পাওঁ আৰু চিৰিজ দেখি ভাল পাওঁ ত' মই ফ্ৰী টাইমত সি অলপমান মাইণ্ডটো ফ্ৰেছ কৰিব চাইক্লিং কৰিছিলোঁ বা অলপ চিৰিজ চাইছিলোঁ মোবাইলত হেৰি কৰিছিলোঁ হয় ছাৰ মোৰ এইটোৱে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ আছিল আৰু এইটো পাই গ'লোঁ মই ত' মানে গডছ গ্ৰেচ মই এইটো পাই গ'লোঁ ত' বহুত হেপ্পী মই পঢ়া শুনাৰ উপৰি কি কি কৰিছিলে? পঢ়া শুনাৰ কৰি মাজে মাজে মই এনেকুৱাই বেলেগ বুকছ পঢ়িছিলোঁ নভেলছখিনি পঢ়িছিলোঁ আৰু তেনেকেই আৰু প্ৰথমে মই মিডিয়া পাৰ্চনক ধন্যবাদ দিম। তাৰপিছত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিম। তেওঁ APHC আৰু সমগ্ৰ ছাৰ্ভিচ জগতখনত নিকা কৰিছে, স্বচ্ছ কৰিছে। তেওঁৰ কাৰণে আমি আজি পাইছোঁ এই চাকৰিটো, নহ'লে হয়তো পোৱা সম্ভৱ নহ'লহেঁতেন। আৰু লগতে তাইকো মই বিশেষ ধন্যবাদ দিব লাগিব। তাই বহুত কষ্ট কৰিছে, কষ্টৰ ফল পাইছে। লগতে তাইৰ স্কুলৰ, কলেজৰ আৰু ইউনিভাৰ্চিটিৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই ধন্যবাদ দিম। আৰু তাইৰ বন্ধু বান্ধৱীসকল, তাইৰ লগত সদায় জড়িত হৈ থকা বন্ধু বান্ধৱীসকলে বহুত প্ৰেৰণা যোগাইছিল, উৎসাহ যোগাইছিল তাইক, যাৰ কাৰণে তাই ছাকচেছ হ'ব পাৰিছে। সেইকাৰণে চবকে মই ধন্যবাদ জনাওঁ, ভগৱানকো ধন্যবাদ জনাওঁ। মই সুখী মানুহ, এইখিনি কওঁ।